নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? তো আজি আমি আমাৰ গাঁওখনকে চাবলৈ আহিছিলোঁ। পোনপ্ৰথমে আমি সেইফালৰ পৰা আহিলোঁ। এতিয়া আহি এটা নদী পাইছোঁ, যিটো আমাৰ সাকাতি গাঁও উজানপাৰা নদী, যিটো সাকাতি নদী বুলি জনাজাত। চ' বন্ধুসকলে, সাকাতি নদী হ'ল এটা চম্পাৱতী নদীৰে উপশাখা, উপনদী। চ' বন্ধুসকল, আপোনালোকক আমি দেখুৱাম, কিন্তু গোটেইবিলাকৰ সহায় সহযোগিতা কৰাত আছিল এয়া কৈশৱ, আৰু লগতে আমাৰ ইফালে দুজন আছে, তেওঁলোকে অলপ ব্যস্ত হৈ আছে। আপোনালোকক দেখুৱাম কোনে কোন হয়। চ' আপোনালোকে চাই থাকক। যদি আপোনালোকে ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগত সহায় সহযোগিতাত কৰা আৰু এজন আছে, এয়া হ'ল পদ্মলোচন ৰয়। তো আমাৰ গাঁওখন থাকি কেনেকুৱা লাগে? বিৰাট মজা, ভাল লাগে ন? নিজৰ গাঁৱত সদায় ভাল লাগিব। আৰু আজিকালি আমাৰ গাঁওখনৰ বহুত মানে মনোৰমা দৃশ্য হৈ পৰিছে। কিহৰ কাৰণত পৰিছে বাৰু? বৰ্তমান খেতিৰ কাৰণে মনোৰমা হয় দৃশ্য, মানে খেতিৰ কাৰণে বহুত মানে অসুবিধাটো, সেইকাৰণে এই অসুবিধা নহয়, খেতিৰ কাৰণে মনোৰমা হৈ পৰিছে আৰু অসুবিধা। আৰু আমাৰ লগত আৰু এজন আছে, এয়া হ'ল মোৰ ভাগিনা বুলি ক'ব পাৰি, গুগুল ৰয়। তো গুগুল ৰয়, তুমি আমাৰ গাঁওখনত থাকি কেনেকুৱা পোৱা? ভালেই, ভাল লাগে না? বৰ্তমান খেতি পথাৰত তুমি কাম কৰিব যোৱা নাই? নাযোৱা নেকি? অলপো হেল্প নকৰা? মাজে সময়ে যোৱা ন? খেতি পথাৰত কাম কৰি কেনেকুৱা লাগে? ভাল লাগে না? ভাগৰ লাগে অলপ। ঠিক আছে বাৰু, ঠিক আছে, ভাল লাগিছে কথা শুনি। তো এয়াই হ'ল আমাৰ সাকাতি গাঁও উজানপাৰা। বহুত ইয়াতে খেতি কৰে। ঠিক আছে, তা আপোনালোকে যদি কেতিয়াবা আহে, এই নদীখনত আহি ফুৰি যাব পাৰে।